নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। সুপ্ৰভাত বন্ধুসকল, পোনপ্ৰথমে স্বাগতম জনাইছোঁ আপোনালোকক এষ্ট্ৰশক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আজিৰ দৈনিক ৰাশিফলসমূহ। বন্ধুসকল, আপোনালোকৰ যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ এই এটা ছাবস্ক্ৰাইবাৰে মোৰ মনোবল বৃদ্ধি কৰে এই ভিডিঅ'সমূহ আপোনালোকলৈ আগবঢ়াবলৈ। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ কেনে পাইছে কমেণ্টত জনাব, আৰু যদি ভাল পাইছে তেন্তে এটা লাইক কৰিব। আজি এতিয়া দৈনিক ৰাশিফলৰ এই ভিডিঅ'টোলৈ এতিয়া আমি আগবাঢ়োঁ। আজি ইংৰাজীৰ 23 জুলাই 2025, অসমীয়াৰ 6 শাওন বুধবাৰ, কৃষ্ণপক্ষ তিথি চতুৰ্দশী তিথি, নক্ষত্ৰ আদ্য নক্ষত্ৰ, চন্দ্ৰ মিথুন ৰাশিত আছে। ৰাহুকাল সময় আজি দুপৰীয়া 12 বজাৰ পৰা 1:30 মাজৰ সময়খিনি। শুভ সময় হৈছে পুৱা 6:03 পৰা 9 বজালৈ। আকৌ আৰম্ভ হ'ব দুপৰীয়া বা বিয়লি 4:33 পৰা 6:03। যাত্ৰাৰ শুভ দিশ পশ্চিম দিশ, যাত্ৰাৰ অশুভ দিশ উত্তৰ দিশ। গতিকে উত্তৰ দিশত আজি যাত্ৰাৰ পৰা বিৰত থাকক। যদি অত্যন্ত প্ৰয়োজনীয় হয় উত্তৰ দিশত যাত্ৰা কৰাটো, তেন্তে আপুনি তিল খাই যাত্ৰা আৰম্ভ কৰিব। তেতিয়া আপোনাৰ যি দিশাচুল দুখ আছিলে সেয়া পৰিহাৰ হ'ব। আজি শুভফল লাভ কৰিব পৰা ৰাশিসমূহ হ'ল মেঘ ৰাশি, মিথুন ৰাশি, সিংহ ৰাশি, কন্যা ৰাশি, ধনু ৰাশি আৰু মকৰ ৰাশি। সতৰ্ক হ'বলগীয়া ৰাশিসমূহ হৈছে কৰ্কট ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। আৰু আজিৰ জ্যোতিষৰ মহান সমাধান হৈছে বুধবাৰে গৰুক সেউজীয়া ঘাঁহ খুৱাওক। ইয়াৰ দ্বাৰা আপুনি ঈশ্বৰৰ আশীৰ্বাদ লগতে আৰ্থিক সমৃদ্ধি লাভ কৰিব আৰু জীৱনৰ সকলো সমস্যাৰ পৰা আপুনি মুক্তি পাব। আজিৰ দিনটো দৈনিক ৰাশিফলৰ প্ৰথমটো ৰাশি এতিয়া মেঘ ৰাশি। মেঘ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত মেঘ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো সম্পৰ্কৰ ক্ষেত্ৰত প্ৰেমেৰে ভৰা হ'ব। প্ৰেমৰ সম্পৰ্কত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব, যিয়ে আপোনাৰ মনত শান্তি আনিব। ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। বিশেষকৈ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে এই দিনটো উৎপাদনশীল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সাৱধানতা অৱলম্বন কৰিব লাগিব। পেটৰ সমস্যা বা হজমৰ সমস্যাৰ পৰা সাৱধান হওক। পানী বেছি পান কৰক আৰু লঘু খাদ্য গ্ৰহণ কৰক। আৰ্থিক ক্ষেত্ৰত আৰ্থিক দিশত স্থিতিশীলতা থাকিব, কিন্তু অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। বিনিয়োগৰ ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লওক। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত আজি আপোনাৰ নেতৃত্বৰ গুণ প্ৰশংসিত হ'ব। নতুন প্ৰকল্পৰ লগত জড়িত হোৱাৰ সুযোগ আহিব পাৰে। শুভ সংখ্যা হৈছে 1, শুভ 1 আৰু 9। শুভ সময় হৈছে সন্ধিয়া 6 বজাৰ পৰা 8 বজাৰ মাজৰ সময়খিনি। আৰু শুভ ৰং হৈছে ৰঙা। আমাৰ সামগ্ৰিক ইতিবাচকতাৰ ৰেটিংছ বুলি ক'বলৈ গ'লে 5ৰ ভিতৰত আপোনাৰ 4 হ'ব। জ্যোতিষৰ সমাধান আজিৰ দিনটোৰ শান্তিৰ বাবে ভগৱান হনুমানৰ পূজা কৰক। হনুমান চালিচা পাঠ কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব। ইয়াৰ পিছত ৰাশি হৈছে বৃষ ৰাশি। ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত বৃষ ৰাশিৰ আজি আপোনাৰ পৰিয়ালৰ সৈতে সুন্দৰ মুহূৰ্ত কটাব। প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজিৰ সম্ভাৱনা থাকিলেও মুকলি মনে কথা বতৰাৰে সমাধান কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো গৱেষণা আৰু নতুন বিষয়ক শিকাৰ বাবে উপযোগী হ'ব। গ্ৰুপত পঢ়াৰ বাবে আজি লাভৱান হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য আপোনাৰ মোটামুটি ভালেই হ'ব, কিন্তু ক্লান্তিৰ পৰা বিৰত থাকিবলৈ যোগ আৰু ধ্যানৰ অভ্যাস কৰক। আৰ্থিক অৱস্থা আৰ্থিক লাভৰ আজি সম্ভাৱনা আছে। পুৰণি বিনিয়োগৰ পৰা ভাল ফল লাভ কৰিব পাৰে। কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে সহযোগিতাৰ জৰিয়তে কাম সফল হ'ব। নতুন চাকৰিৰ সন্ধানত থকাসকলে সাক্ষাৎকাৰৰ সুযোগ পাব পাৰে। শুভ সংখ্যা হৈছে 1 আৰু 2 আৰু 6। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। সামগ্ৰিক ইতিবাচকতাৰ ৰেটিং বুলিবলৈ গ'লে 5ৰ ভিতৰত 3 হ'ব। জ্যোতিষৰ সমাধান হৈছে আজি দিনটো আপোনাৰ মা লক্ষ্মীৰ পূজা কৰক আৰু তুলসী গছৰ ওচৰত এটা দীপ জ্বলাওক। ই আপোনাৰ আৰ্থিক সমৃদ্ধি বৃদ্ধি কৰিব। ইয়াৰ পিছত ৰাশি হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ বৃত্তি জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সামাজিক জীৱন জীপাল হৈ উঠিব। বন্ধুৰ সৈতে ভাল সময় কটাব পাৰিব। প্ৰেমৰ ক্ষেত্ৰত নতুন আৰম্ভণিৰ সম্ভাৱনা আছে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো সৃষ্টিশীল কামৰ বাবে উৎকৃষ্ট। শিল্প বা সাহিত্যৰ ক্ষেত্ৰত অধিক আগ্ৰহী হ'ব আজি আপোনালোক। স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপৰ পৰা বিৰত থাকক। আপোনাৰ প্ৰকৃতিৰ মাজত সময় কটালে মন ভাল হ'ব। আৰ্থিক অৱস্থা আৰ্থিক দিশত
আজি লেনদেনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। ধাৰ দিয়া বা লোৱাৰ পৰা বিৰত থকাটো আজি আপোনাৰ বাবে ভাল হ'ব। কৰ্মজীৱনৰ ক্ষেত্ৰত আপোনাৰ যোগাযোগৰ দক্ষতা উজ্জ্বল হ'ব। নতুন আইডিয়া প্ৰকাশ কৰাৰ সুযোগ পাব। শুভ সংখ্যা হৈছে আপোনাৰ 3 আৰু 5। ভাল আজি হ'ব শুভ সময় হৈছে দুপৰীয়া 12 বজাৰ পৰা 2 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া। সামগ্ৰিক ইতিবাচকতাৰ ৰেটিংছ বুলি ক'লে আপোনাৰ 5ৰ ভিতৰত 4 হ'ব। আজি দিনটোৰ জ্যোতিষৰ সমাধান হৈছে গণেশৰ পূজা কৰক আৰু ওম গং গণপতয়ে নমঃ মন্ত্ৰ জপ কৰক। ই বাধা দূৰ কৰাত সহায় কৰিব আপোনাৰ। কৰ্কট ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে আজিৰ দিনটো আৱেগিকভাৱে সংযুক্ত হ'ব। প্ৰেমৰ সম্পৰ্কত গভীৰ কথা বতৰাৰ ফলত সম্পৰ্ক মজবুত হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি পঢ়া শুনাত মনোযোগ বজাই ৰখাটো গুৰুত্বপূৰ্ণ। বিজ্ঞান আৰু গণিতৰ বিষয়ত অধিক মনোযোগ দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত পানীৰ অভাৱ বা মাথাৰ বিষৰ সম্ভাৱনা থাকিব পাৰে। নিয়মিত পানী পান কৰক আৰু বিশ্ৰাম লওক। আৰ্থিক দিশত স্থিতিশীলতা থাকিব। নতুন বিনিয়োগৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কামৰ প্ৰশংসা হ'ব। টিমৱৰ্কৰ জৰিয়তে আপুনি সফলতা লাভ কৰিবলৈ পাৰিব। শুভ সংখ্যা হৈছে 2 আৰু 7। শুভ সময় হৈছে সন্ধিয়া 5 বজাৰ পৰা 7 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰূপালী ৰং। আপোনাৰ সামগ্ৰিক ইতিবাচকতাৰ ৰেটিংছ বুলি ক'লে 5ৰ ভিতৰত আপোনাৰ 3 হ'ব দিনটোত। জ্যোতিষৰ সমাধান বুলি ক'লে আজি চন্দ্ৰদেৱৰ পূজা কৰক আৰু বগা ফুল অৰ্পণ কৰক। ই মানসিক শান্তি আনিব পাৰে। ইয়াৰ পিছত ৰাশি হৈছে সিংহ ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ আত্মবিশ্বাস জীপাল হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত উত্তেজনা থাকিব, কিন্তু অত্যধিক অধিপত্যৰ পৰা বিৰত থাকক। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ বাবে আজি নতুন বিষয় শিকাৰ বাবে উৎকৃষ্ট দিন হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে সময় দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব, কিন্তু অত্যাধিক কামৰ চাপৰ পৰা বিৰত থাকক। আৰ্থিক লাভৰ সম্ভাৱনা আছে, বিশেষকৈ ব্যৱসায়ৰ ক্ষেত্ৰত। কৰ্মক্ষেত্ৰত আপোনাৰ নেতৃত্বৰ গুণ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব। প্ৰমোচনৰ আজি আপোনাৰ সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে আপোনাৰ 1 আৰু 5। শুভ সময় হৈছে পুৱা 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সোণালী ৰং আৰু হালধীয়া ৰং। সামগ্ৰিক ইতিবাচকতা আপোনাৰ ৰেটিংছ বুলি ক'লে 5ৰ ভিতৰত আপোনাৰ আজি 5 পাইছে, কাৰণ আজিৰ দিনটো আপোনাৰ বহুত ভাল হ'ব। জ্যোতিষৰ সমাধান হৈছে সূৰ্যদেৱৰ পূজা কৰক আৰু তামৰ পাত্ৰত জল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে কন্যা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত স্থিতিশীলতা থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি বিশ্লেষণাত্মক বিষয়ৰ প্ৰতি মনোযোগ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সাৱধানতা অৱলম্বন কৰক। হজমৰ সমস্যাৰ পৰা বিৰত থাকিবলৈ খাদ্যাভ্যাসৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত আৰ্থিক স্থিতি ভাল হ'ব। পুৰণি ঋণ পৰিশোধৰ সুযোগ আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ বিশদ দৃষ্টিভংগীৰ প্ৰশংসা হ'ব। শুভ সংখ্যা হৈছে আপোনাৰ 3 আৰু 6। শুভ সময় হৈছে দুপৰীয়া 1 বজাৰ পৰা 3 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে সেউজীয়া ৰং। সামগ্ৰিক ইতিবাচকতাৰ আপোনাৰ ৰেটিং বুলি ক'লে 5ৰ ভিতৰত 4 হ'ব আপোনাৰ। জ্যোতিষৰ সমাধান বুলি ক'লে আজি আপোনাৰ বুধৰ পূজা কৰক আৰু সেউজীয়া বস্ত্ৰ দান কৰক। ইয়াৰ পিছত ৰাশি হৈছে তুলা ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত আজি প্ৰেমৰ সম্পৰ্কত ৰোমান্টিক মুহূৰ্তৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে মধুৰ সম্পৰ্ক আজি হ'ব পাৰে। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে সৃষ্টিশীল বিষয়ত সফলতা লাভৰ সম্ভাৱনা। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব, কিন্তু মানসিক চাপৰ পৰা বিৰত থাকিব লাগিব। আৰ্থিক লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সৈতে ভাল সমন্বয় থাকিব। শুভ সংখ্যা আছে 2 আৰু 7। শুভ সময় হৈছে সন্ধিয়া 6 পৰা 8 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে গোলাপী বা বগা ৰং। আপোনাৰ 2টা ৰঙে আজি শুভ হ'ব। সামগ্ৰিক ইতিবাচকতাৰ ৰেটিং বুলি ক'লে 5ৰ ভিতৰত 4 হ'ব। জ্যোতিষৰ সমাধান বুলি ক'লে শুক্ৰৰ পূজা কৰক আৰু গোলাপী ফুল অৰ্পণ কৰক। ইয়াৰ পিছত ৰাশি হৈছে বৃশ্চিক ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ ক্ষেত্ৰত সম্পৰ্কত গভীৰতা বৃদ্ধি পাব। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি গৱেষণাৰ বাবে এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সাৱধানতা অৱলম্বন কৰক। জোৰকৈ কাম কৰাৰ পৰা বিৰত থাকক। আৰ্থিক স্থিতি মোটামুটি ঠিকেই হ'ব। নতুন বিনিয়োগৰ পৰা বিৰত থাকিব খালি আজি দিনটোত আপুনি। কৰ্মক্ষেত্ৰত আজি আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব। শুভ সংখ্যা হৈছে 8 আৰু 9। শুভ সময় হৈছে পুৱা 8 বজাৰ পৰা 10 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে ৰঙা। সামগ্ৰিক ইতিবাচকতাৰ ৰেটিং বুলি ক'লে আপোনাৰ 5ৰ ভিতৰত 3 হ'ব। জ্যোতিষৰ সমাধান বুলিলে আপোনাৰ মংগলৰ পূজা কৰক আৰু
ৰঙা চন্দনৰ তিলক লগাওক। ধনুৰাশিৰ ব্যক্তি জীৱনৰ ক্ষেত্ৰত আজি আপোনাৰ সামাজিক জীৱন জীপাল হৈ উঠিব। প্ৰেমৰ সম্পৰ্কত নতুন মাত্ৰা যোগ হ'ব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি উচ্চ শিক্ষাৰ পৰিকল্পনাৰ বাবে এটা ভাল দিন হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল থাকিব। নিয়মিত ব্যায়ামৰ অভ্যাস গঢ়ি তোলক। আৰ্থিক অৱস্থা আৰ্থিক লাভৰ সম্ভাৱনা আছে। ব্যৱসায়ত সফলতা আজি আহিব পাৰে। কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভৰ আজি সম্ভাৱনা আছে। শুভ সংখ্যা হৈছে আপোনাৰ 3 আৰু 9। শুভ সময় হৈছে দুপৰীয়া 11 বজাৰ পৰা 1 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে বেঙুনীয়া ৰং। সামগ্ৰিক ইতিবাচকতাৰ ৰেটিং বুলিবলৈ ক'লে আপোনাৰ 5ৰ ভিতৰত 5 হ'ব। গতিকে আপোনাৰ দিনটো আজি অত্যন্ত ভাল হ'ব। জ্যোতিষৰ সমাধান হৈছে বৃহস্পতিৰ পূজা কৰক আৰু হালধীয়া ৰঙৰ বস্ত্ৰ দান কৰক। ইয়াৰ পিছত ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিত্ব জীৱনৰ ক্ষেত্ৰত পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত স্থিতিশীলতা থাকিব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি পঢ়া শুনাত মনোযোগৰ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সাৱধানতা অৱলম্বন কৰক। হাড়ৰ সমস্যাৰ পৰা সমাধান হওক। আৰ্থিক অৱস্থা আৰ্থিক স্থিতি ভাল হ'ব। নতুন বিনিয়োগৰ সুযোগ আহিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ প্ৰশংসা হ'ব। শুভ সংখ্যা হৈছে আপোনাৰ 8 আৰু 10। শুভ সময় হৈছে পুৱা 10 বজাৰ পৰা 12 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা ৰং। সামগ্ৰিক ইতিবাচকতাৰ আপোনাৰ ৰেটিং বুলিবলৈ ক'লে 5ৰ ভিতৰত 4 হ'ব। জ্যোতিষৰ সমাধান হৈছে শনিৰ পূজা কৰক আৰু ক'লা তিল দান কৰক। কুম্ভ ৰাশিৰ ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত আজি বন্ধুৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত নতুন আৰম্ভণিৰ সম্ভাৱনা। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি পঢ়া শুনাত সৃষ্টিশীলতা বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব। নিয়মিত ব্যায়ামৰ অভ্যাস গঢ়ি তোলক। আৰ্থিক অৱস্থা আৰ্থিক লাভৰ সম্ভাৱনা আছে। নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে। কৰ্মক্ষেত্ৰত নতুন আইডিয়াৰ প্ৰকাশৰ সুযোগ পাব। শুভ সংখ্যা হৈছে 4 আৰু 8। শুভ সময় হৈছে সন্ধিয়া 7 বজাৰ পৰা 9 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে নীলা। সামগ্ৰিক ইতিবাচকতাৰ ৰেটিং বুলিবলৈ ক'লে 5ৰ ভিতৰত 5 হ'ব। আজি জ্যোতিষৰ সমাধান হৈছে শনিৰ পূজা কৰক আৰু নীলা ৰঙৰ বস্ত্ৰ দান কৰক। আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ একেবাৰে শেষৰটো ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ ব্যক্তিগত জীৱনৰ ক্ষেত্ৰত প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক মুহূৰ্তৰ সম্ভাৱনা। পৰিয়ালৰ সৈতে সময় কটোৱাৰ সুযোগ পাব। শিক্ষাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ বাবে আজি সৃষ্টিশীল বিষয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ দিশত সাৱধানতা অৱলম্বন কৰক। পানীৰ অভাৱৰ পৰা সাৱধান হওক। আৰ্থিক দিশত মোটামুটি ঠিকেই হ'ব। অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকক। কৰ্মক্ষেত্ৰত আপোনাৰ সৃষ্টিশীলতাৰ প্ৰশংসা হ'ব। শুভ সংখ্যা হৈছে 3 আৰু 7। শুভ সময় হৈছে পুৱা 9 বজাৰ পৰা 11 বজাৰ মাজৰ সময়খিনি। শুভ ৰং হৈছে হালধীয়া ৰং। সামগ্ৰিক ইতিবাচক ৰেটিং বুলিবলৈ ক'লে আপোনাৰ 5ৰ ভিতৰত 4 হ'ব। জ্যোতিষৰ সমাধান হৈছে আপোনাৰ বৃহস্পতিৰ পূজা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। বন্ধুসকল, আজিৰ দিনটোৰ দৈনিক ৰাশিফলৰ ইমানেই আছিল। আশা কৰোঁ আপোনালোকৰ দিনটো শুভ হওক। তাৰে কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।